আজি মানাস নেশ্যনেল পাৰ্কৰ দৌৰ মুকলি কৰিবলৈ আমাৰ মুখ্য অতিথি হিচাপে অসমৰ এজন শক্তিশালী মন্ত্ৰী, ডাইনামিক যুৱ নেতা, আমাৰ টুৰিজিম বিভাগৰো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। টুৰিষ্ট যিটো ফুটফল সেইটো বছৰে বছৰে বাঢ়ি আছে আৰু আজি ৱৰ্ল্ড টুৰিজিম ডে। আমি সকলো জানো এটা ডেভেলপমেণ্ট হৈছে। মানাসক লৈ পেলাই বহুতখিনি সপোন, বহুতখিনি এজেণ্ডা আমাৰ হাতত আছে আৰু আজি এই মানাসতে আমাৰ ৱৰ্ল্ড টুৰিজিম ডে অবজাৰ্ভ কৰাৰ লগতে এই বছৰৰ কাৰণে দৌৰ মুকলি কৰিবলৈ আমন্ত্ৰণ